আজি সন্ধিয়া ফুৰিবলৈ আহি থাকোঁতে আমাৰ গাঁৱত দুজন ভাইটিয়ে এটা ভেকুলী দেখিলে। সেই ভেকুলীটো দেখি পেলাই অকণমান বেলেগ যেন লাগিল। আমি সেই ভেকুলীটো দেখি পেলাই ৰৈ দি পেলাই অকণমান ভিডিঅ' কৰি আপোনালোকলৈ পঠালোঁ। এই ভেকুলীটো চাবচোন, কি প্ৰজাতিৰ ভেকুলী। মনত দেখোন নপৰে এনেকুৱা ভেকুলী দেখা। তথাপিতো ভিতৰত আছিলে বোলে। ভিতৰত যেতিয়া তেওঁলোকে চুই দিছে তেতিয়া কিবা এটা শব্দ ওলালে। শব্দটো ওলাই তেওঁলোকে ভাবিলে সাপ নেকি বুলি উলিয়াই যেতিয়া আনি পেলাই চাই যে ভেকুলীটো সৰু হৈ আছিলে আৰু চুই দিয়াৰ লগে লগে ভেকুলীটো মানে আপোনাৰ ডাঙৰ হৈ যায়, ফুলি যায়। আৰু এনেকৈ আপোনাৰ দেখিলে যে 3টা ভেকুলীয়ে তাতে মানে ৰৈ আছে। আৰু সেই 3টা ভেকুলী উলিয়াই আনি পেলাই তেওঁলোকে ৰাস্তালৈ উলিয়াই আনোতে আমি দেখি পেলাই ৰৈ অকণমান ভিডিঅ' কৰি আপোনালোকলৈ পঠালোঁ। আপোনালোকে এই ভেকুলীটো কি প্ৰজাতিৰ ভেকুলী অকণমান জনাবচোন কমেণ্ট কৰি।